তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনাক আজি এটা ফানি ভিডিঅ' দেখাম মানে বৰপেটীয়া ফানি ভিডিঅ' নেমু টেঙাৰ বেপাৰী তো বলক মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি নবকো আজি আৰম্ভ কৰোঁ ওরে ডাঙরিয়া কি করছে এতে হ্যালো চাও আপনার মুখখান কিয় মুখখন চাব লাগে আপুনি নেমু টেঙা নিবা আহিছে নেমু টেঙা নিয়া হলি মোক চাই কি লাভ লাগিছিল বস্তু চা কৰি লৈ যাওক আপনার কিবা চিনি পাওঁ লাগছে অকমান মুখখান কাষৰ কৰকচোন চাওঁ একবাৰ মানুহটো বহু হয় চাওক দেখছে হেৰি ৰ'বগে আপোনাৰ হেৰি চাৰখান আল্ট্ৰা গাড়ী নাছিল আল্ট্ৰা গাড়ী আছিল এতিয়া লকডাউনত গাড়ী নচলা হৈছে নেমু টেঙাৰ বেপাৰত বস্তু তিনি চলিত চলাব নালাগিব কি ডাঙৰ কথা হৈছে তিনি চলিত চলাব নালাগিব কি ডাঙৰ কথা হৈছে হয়তো ভাই উপায়টো নাই লকডাউনৰ কাৰণে মানুহে আজি কি নকৰিব লগা হৈছে উপায় নাই খালি নেমু টেঙা লৈ যাওক খালি নেমু টেঙা লৈ যাওক এতিয়া বহুতে এই কথাটো জানে আৰু বহুতে এই কথাটো নাজানে যে এক হালি মানে কি এইটো একচুৱেলি গাঁৱৰ ভাষাত মানে বৰপেটীয়া ভাষাত মই জানো দিয়কচোন যিহেতু বৰপেটাৰে চলি বৰপেটীয়া ভাষাত এইটো মানে হালি বুলি কয় হালিত হালিত আপোনাৰ চাৰিটা পায় চাৰিটা নেমু টেঙা বা যিকোনো কিবা হালিত চাৰিটা আপোনাক ক'ব চাওক শুনক নালাগে দিয়ক মোৰ ঘৰত আছে 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 মই ভয়ে লাগিল আপোনাক দেখা পাই বাৰু জানো থাকক নহয় আচ্ছা ইমান নালাগে যে কাৰণে দুখ কৰি গেলি হ'ল হ'ব দে হলি নেমু টেঙা কিমান টকা দিছি হালি ললি 20 টাকা হালি ললি 20 টাকা চেক ললি মই হালি নলম মই চেক ল'ম কেতিয়া কিনা বাঘ মাৰি মাৰি বুঢ়া হ'লে এজন মেকৰি মাৰিবা শিকাবা আহিছে আপুনি কি কৈ আছে আপুনি অলপ ভদ্ৰভাৱে কথা না মই ভদ্ৰভাৱে কৈছিলোঁ আপুনি কৈছে হালি ললি হালি মানে 60 টাকা হালি 20 টাকা লৈ আমাৰ বৰপেটাত হালি বুলি কয় মই কথাটো সেইটোৱে ভাবিছোঁ যে হালি ললি 20 টাকা বোলে চেক কম নেকি না আপনি ঘুমাই ল'লে আৰু ক'ত কথা ক'ব কথা ভালকে ক'ব আপনি ভালকৈ ক'ব ঘুমাই ল'ব কথা ভালকে ক'ব অসমীয়া বেপাৰীত তাতে হালি মানে কি নাচব আপুনি মোক বুজাই দিব লাগিব দোকান দিব আছে মানুহ কাষ্টমাৰ বুজাব নাজানে লোকেল বেপাৰীত তাতে কাম নিদিলে যাক বাহিৰা বেপাৰীত তাতে ভাল হ'ব হালি ল পূজা কৰি ল ঘুমাই ল যাক বাহিৰা বেপাৰীত তাতে ভাল হ'ব হালি ল পূজা কৰি ল ঘুমাই ল নেমু টেঙা তোহাৰ মাথাত ধৰণ দিব লাগিব It's a new day. Yes, it is.